লঘু সজ্জি পদ্য বলে ক্ষমা নকৰি যি গুৰুত্ব শাস্তি কৰিলা প্ৰদান যাবৰ সময়ত পুত্ৰ অভিশাপ লোৱা আশীৰ্বাদী আজি খুঁজতে তুমি মানৱৰ ফলা অপূজ্য লগত কোনেও নকৰে মন্ত্ৰ উচ্চাৰণ মোৰ বাক্য प्रजापति भूमि क्यों पड़ी আছে ভূমি কিয় কৰি আছে ক্ষমা কৰিব প্ৰভুপাল ক্ষমা কৰিব পিতৃবোৰ প্ৰশংসা কৰিছে প্ৰধান তিনি যুগ ধৰি মই পদ্ধতি বন্ধপন কৰিবলৈ মোক ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰক ব্ৰহ্মশাপত লিপ্ত হ'ব লগা এইবোৰ সকলো বিধিৰ লিখন মহাপ্ৰলয়ৰ মুহূৰ্তত আমি নিজে এক মহাপ্ৰলয় সৃষ্টি কৰিলোঁ নাৰদৰ ব্ৰহ্মশাপ আমি খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি আপোনাৰ এই ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা ইয়াৰ আৰু কোনো উপায় নাই প্ৰজাপতি ক্ষমা কৰিব প্ৰভু ক্ষমা কৰিব নাজানি মই অপৰাধ কৰিলোঁ প্ৰভু ক্ষমা কৰিব কিন্তু চোৱাৰ আগতে কৈ যাওক ন প্ৰভু অসাধ্য মোৰ নহয় প্ৰভু তাক আপুনি একে একেদিন ধৰি নিধন কৰিব পাৰিব আৰু মৎস্যটো ধাৰণ কৰি বেদশাস্ত্ৰ উদ্ধাৰ কৰিব পাৰিব মই আহিলোঁ প্ৰভু হ'ব
বিদায় প্রভুসকল বিদায় বিদায় মেলামেলি কথা কৈ দিওঁ প্ৰভু অচাৰিতে যদি মই কিবাকিবি কৰিছিলোঁ অপৰাধ মোৰ অপৰাধ মাৰ্জনা কৰিব প্ৰভুসকল মোৰ অপৰাধ মাৰ্জনা কৰিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰ গুৰু Ah